পনীৰৰ এটি সুন্দৰ আঞ্জা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিছোঁ। প্লেটত সজাই থোৱা আছে পনীৰখিনি। ঘৰতে ৰেডি কৰা হৈছিলে পনীৰখিনি। সেইখিনি পনীৰে আপোনালোকক বনাই দেখুৱাওঁ এটি সুন্দৰ আঞ্জা। মায়ে বনাব, চাওক কেনেধৰণে বনায়। আলু মিডিয়াম সাইজ কৰা হৈছে সৰু সৰুকৈ, লগতে মিডিয়াম সাইজ কৰা হৈছে বিলাহীখিনি। এয়া পনীৰখিনি সৰু পিচ পিচ কৰি লোৱা হৈছে। লগতে আছে আদা নহৰু পিঁয়াজৰ পেষ্ট। ঘৰতে যিখিনি সামগ্ৰী থাকে সেইখিনি সামগ্ৰীয়ে বনোৱা হ'ব পনীৰৰ আঞ্জা। থালি সজাই থোৱা আছে। লগতে গেছ অন হোৱাৰ লগে লগে কেৰাহী গৰম হৈ পৰিল। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল। ইতিমধ্যে মিঠাতেল গৰম হৈ পৰিছে। গৰম হোৱাৰ লগে লগে পনীৰখিনি ভাজি লোৱা হ'ব। দি দিয়া হৈছে গৰম তেলত সুন্দৰভাৱে অলপ টাইম ভজাৰ পিছতে ৰঙচুৱা হৈ পৰিছে। চাওক কি এক সুন্দৰ কালাৰ আহি পৰিছে পনীৰখিনি। আজি মাৰ হাতৰ পনীৰৰ আঞ্জা ভাগ কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পনীৰৰ আঞ্জা মায়ে বনাই আছে। বহুদিন মা ঘৰত নাছিলে, আজি আহিলে মাৰ হাতৰ এসাঁজ খাওঁ বুলি ভাবিলোঁ। আপোনালোককো দেখুৱাইছোঁ। সৰু মিডিয়াম সাইজ কৰা আলুখিনি সুন্দৰভাৱে ভাজি ল'ব লাগিব। পোনপ্ৰথমে সুন্দৰভাৱে 15-10 মিনিট লৰাই পকৰাই লোৱা হৈছে আলুখিনি। ৰঙচুৱা কৰি লোৱা হৈছে আলুখিনি। লগতে দিয়া হৈছে আদা নহৰু পিঁয়াজৰ পেষ্টটো সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে। আৰু লগতে দিয়া হৈছে অলপমান হালধি কালাৰৰ বাবে। এটা কথা মন কৰিব, নিমখ দিয়াটো দেখুৱাবলৈ নহ'ল, ক্লিপটো ডিলেট হৈ গ'ল, সেইবাবে দেখুৱাব নোৱাৰিলোঁ। সোৱাদ অনুযায়ী দিব নিমখটো যদি আপোনালোকে বনায়। এই ধৰণে দিয়া হ'ল বিলাহী। এতিয়া বিলাহী আৰু আলুখিনি সুন্দৰভাৱে লৰাই লোৱা হৈছে, ভাজি লোৱা হৈছে অলপ টাইম। লগতে ঘৰতে ৰেডি কৰা মছলা দি দিয়া হৈছে, মাৰ হাতৰ বিশেষ মছলা সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে অলপ টাইম। আৰু চাওক কি ধৰণে পানী এটা ওলাই পৰিছে অলপ টাইম ভজাৰ পিছতে। দি দিয়া হৈছে গৰম পানী, ঠাণ্ডা পানী ব্যৱহাৰ কৰা হোৱা নাই। ইতিমধ্যে আলু আৰু বিলাহী ইতিমধ্যে আলুখিনি সিজিবলৈ ধৰিছে, বিলাহী গলি পৰিছে। দি দিয়া হৈছে পনীৰখিনি। অলপ টাইম 15-25 মিনিট ভাজি লোৱাৰ পিছতে, আজি অকণমান সৰু কৰিছোঁ ভিডিঅ'টো, 15-25 মিনিট ভজাৰ পিছতে ইতিমধ্যে পনীৰখিনি ৰেডি হৈ পৰিছে 100%। ইতিমধ্যে কাঢ়ি লোৱা হৈছে পনীৰখিনি, অলপমান জুলীয়া কৰা হৈছে। মাৰ হাতৰ পনীৰৰ আঞ্জা ভাগ কেনে লাগিলে জনাবলৈ নাপাহৰিব। আজিৰ আঞ্জা ভাগ কেনে লাগিলে কমেণ্টত জনাব। এসাঁজ খাওঁ মাৰ হাতৰ, বহুদিন খোৱা নাই।